আজি হৈছে কাতি বিহু আৰু কাতি বিহু উপলক্ষে যিহেতু প্ৰতি বছৰে আমি তুলসীৰ তলত বা পদূলিমুখত চাকি দিওঁ আৰু এইবাৰো এনেকেই কৰিবলৈ বুলি লৈছোঁ। মই চাকি জ্বলাবলৈ বুলি ধুনীয়াকৈ ৰেডি হৈ চাকি জ্বলাবলৈ বুলি লৈছোঁ আৰু ভিডিঅ'টোত যদি কিবা ভুল হয় ক্ষমা কৰিব। আৰু লগতে আজিৰ দিনটো সৰু সুৰাকৈ এটা লং ব্লগো বনাইছোঁ, আপলোড দিয়া নাই বাৰু, দিম। আৰু মই ধুনীয়াকৈ ধূপডালো ঘূৰাই দিলোঁ, লগতে চাকি গছো জ্বলালোঁ আৰু ধুনীয়াকৈ কৃষ্ণ কৰি ল'লোঁ। আৰু এতিয়া যাম মানে পদূলিমুখৰ চাকিকেইকত জ্বলাবলৈ বুলি, আৰু জ্বলাই মেলি হৈ গ'ল। চাকিৰ পোহৰতে মই ব্লগটো বনালোঁ, মানে ৰেকৰ্ড কৰিলোঁ অকণমান, ইমান ভাল লাগিছিলে চাওকচোন। আৰু মেইন চাকি গছ মানে তুলসী তলৰ চাকি গছ, আৰু এইফালে চবতে চাকি জ্বলাই দিলোঁ। অকণমান এন্ধাৰ হওঁতেই আজি জ্বলালোঁ, মানে লক্ষী পূজাত অকণমান পোহৰ হৈ আছিলে জ্বলাওঁতে, সেইবাবে ভাবিলোঁ অকণমান সন্ধিয়া হওঁতে এবাৰ জ্বলাম। আৰু এতিয়া আহিলোঁ ভিতৰলৈ, দেখিছে নহয় মই এনেকৈ পিন্ধি জ্বলালোঁ, মানে চাদৰ মেখেলা পিন্ধিবলৈ আৰু নহ'ল মানে। আৰু মিনি ব্লগটো যদি চাই ভাল পালে দেন লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটোত যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লং ব্লগ সোনকালে আহি আছে।